আপোনালোকে বহুত দিনৰ পৰা পানীপুৰি ৰেচিপি বিচাৰি আছিলে বলকচোন আজি পানীপুৰি বনাও তেতিয়াহ'লে तो चलिए शुरू करते हैं পানীপুৰি বনাবলৈ সবতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে আলু গুটি আলু খালে বোলে চালু হয় কিন্তু মই বেছি বাঁহে খাইছো বাঁহৰ পৰা মনত পৰিলে বাঁহৰ গাজ ওলাইছে নহয় ৰখক বাঁহৰ গাজৰ এটা ৰেচিপি আনিম পিছে আলুকেইটা সৰু সৰুকৈ টুকুৰা টুকুৰ কৰি তাতে কেইটামান বুট তিয়াই থৈছিলো সেইকেইটা দিলে ধুনীয়াকৈ প্ৰেছাৰ কুকাৰত বহাই দিলো এনেতে বোলো মই পুদিনাৰ পাত কেইটামান নেমু এটা ছিঙি আনিলো কাৰণ গম পাইছে নহয় পানী বনাব লাগিব নহয় পানীপুৰি অন্য এটা মেইন আইটেম পানীপুৰি মছলা বনাবৰ বাবে ঘৰৰে নিৰ্মিত বস্তুহে ব্যৱহাৰ কৰিছো আনহাতে বলক এতিয়া প্ৰথমতে আলু পিটিকাটো বনাই লওঁ আলু পিটিকা বনাবলৈনো কিনো কম কিন্তু আলু পিটিকাটো অলপ সুকীয়া টেষ্টি হলে খাইলে বেছিয়ে ভাল লাগে সেইকাৰণে আদা নহৰু বঙালী ধনিয়া পাত কেইটামানো মই দি লৈ নিমখ তেল অকণমান দি দিছো লগতে অকণ লাল মিৰ্চ দি দিছো যাতে সোৱাদটো অকণ বেছিয়ে ভাল হয় পানীপুৰি খাই যদি গেছ হ'ব বুলি ভাবিছে তেতিয়া ধুনীয়াকৈ হজমোলা লৈ ল'ব হজমোলাৰ পৰা ধুনীয়াকৈ গুটিকেইটা উলিয়াই তাক খুন্দনাৰ সহায়ত খুন্দি লৈ তাক গুড়ি কৰি ল'ব ফ্ৰিজৰ পৰা নহলে কুঁৱাৰ পৰা ধুনীয়া ঠাণ্ডা পানী লৈ ল'ব তাতে নেমু দুচকল কাটি দিব আৰু বাকীখিনি ধুনীয়াকৈ হাতেৰে চেপি দিব তাতে দুটামান ধুনীয়া পুদিনাৰ পাত তাৰপিছত হজমোলাৰ অকণমান গুড়ি লগতে বনোৱা পুদিনাৰ চাটনিটো আৰু নিমখ অকণমান দিলে ধুনীয়াকৈ তাক জোকাৰি দিব মই পিছে পানীপুৰিৰ কাৰণে ৰেডিমেড পুৰিহে ব্যৱহাৰ কৰিছো কাৰণ মোৰ এই কোমল হাত দুখনৰ দ্বাৰা ইমান কষ্ট দিব নোৱাৰো যদি তোমালোকৰ কোনোবা এনেকৈ ধুনীয়াকৈ পুৰি বেলিব পাৰা তেতিয়াহ'লে আহিবা নেক্সট টাইম তোমাৰ লগতে বনাই খাম আৰু যদি ইমান কণ হৈ গ'ল তেতিয়া ধুনীয়াকৈ বনাই খাওক লগতে বৰফৰ টুকুৰা কেইটামান দি ল'ব কিন্তু দেই অৰ্পণা প্ৰিয়া কুমকুম প্ৰতীক্ষা চন্দ্ৰিমা আৰু তন্বী তোমালোকৰ কোনে কোনে পানীপুৰি ভাল পোৱা কমেণ্টত জনাবা কিন্তু দেই